লাওখোৱাকে ধৰি নগাঁৱৰ ভুৰবন্ধা চামগুৰি বিভিন্ন অঞ্চলত নগাঁও জিলাৰ বিভিন্ন অঞ্চল বৰ্তমান বানৰ কবলত। এই মুহূৰ্তত ব্ৰেকিং নগাঁও জিলাৰ চামগুৰি বিধানসভা সমষ্টিৰ লাওখোৱা আৰু বুঢ়া চাপৰি বানৰ কবলত। বৰ্তমানে সেই স্থানত বানৰ বুজ ল'বলৈ চামগুৰি চক্ৰ বিষয়া বন্তি তালুকদাৰ উপস্থিত হৈছেগৈ। সেই স্থানত তেওঁৰ লগত সহযোগত আছে লাওখোৱাৰ মণ্ডল বিজেপিৰ সমূহ কৰ্মকৰ্তা বিষয়ববীয়া তেওঁৰ লগত উপস্থিত হৈছেগৈ। সেই স্থানত বুজ ল'বলৈ গৈছে এই মুহূৰ্তৰ ব্ৰেকিং লাওখোৱা নগাঁও জিলাৰ চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন স্থান বৰ্তমানে বানৰ কবলত। লাওখোৱা ভুৰবন্ধা আৰু বুঢ়া চাপৰিকে ধৰি বিভিন্ন স্থানত বানৰ কবলত বৰ্তমান নগাঁও জিলা। ফেনে ফটকাৰে বাঢ়ি অহা বৰলুইতৰ পানী সোমাই লগতে মুখলধাৰ বৰষুণৰ ফলত বানপানীৰ সৃষ্টি হৈছে নগাঁও জিলাৰ বিভিন্ন অঞ্চলত। বৰ্তমানে চামগুৰি চক্ৰ বিষয়া বন্তি তালুকদাৰে সেই স্থানসমূহ পৰিদৰ্শন কৰিছে। লগত তেওঁৰ লগত সহযোগ কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ লাওখোৱা মণ্ডল কমিটিৰ কৰ্মকৰ্তা বিষয়ববীয়াসমূহে। এই মুহূৰ্তত দৰ্শন নিউজৰ দৰ্শকসকলৰ বাবে ব্ৰেকিং মুখলধাৰ বৰষুণৰ ফলত নগাঁও জিলাৰ বিভিন্ন স্থানত ফেনে ফটকা বানৰ সৃষ্টি হৈছে। লাওখোৱাকে ধৰি নগাঁৱৰ ভুৰবন্ধা চামগুৰি বিভিন্ন অঞ্চলত নগাঁও জিলাৰ বিভিন্ন অঞ্চল বৰ্তমান বানৰ কবলত।